নাই, ডেফিনেটলি আতংক হ'বই, কাৰণ কৰোনা ভাইৰাছ কিহৰ পৰা উৎপন্ন হৈছে সেই বিষয়টো এতিয়ালৈকে অৱগত নহয়। দ্বিতীয় কথা, কৰোনা ভাইৰাছ কেনেকুৱাকৈ তোমাৰ নাইকিয়া কৰিব পাৰে বা তাক প্ৰটেক্ট কৰিব পাৰে বা তাক মাৰি পেলাব পাৰে, হিয়াৰ কোনো এটা এতিয়াও মানে ঔষধ ওলাব পৰা নাই, কোনো মেডিচিন নাই। ইভেন ডিটেকশ্যনতো বহুত প্ৰব্লেম হৈছে, চিমটমটো লৈ ফালে যদি জেনেৰেলি হৈ থকা বেমাৰটো নহয়গৈ তেতিয়াই কৰোনা বুলি প্ৰথম ছাছপেক্ট কৰা হৈছে। ইয়াৰ পিছত অবজাৰভেশ্যন কৰাৰ পিছতহে কনফাৰ্মটো কৰিব পাৰিছে। গতিকে সেই হিচাপে যেতিয়া বস্তুৰ বিষয়ে আমাৰ কাৰো জ্ঞাত নহয় আৰু যিটো আজি অলৰেডি গমেই পাইছে যে হ'লে ইয়াৰ মানে ট্ৰিটমেণ্টটো তেনেকুৱা ধৰণৰ কনফাৰ্ম আমি ক'ব নোৱাৰোঁ যে মানে মেডিচিন এটা লৈ ফালে ঠিক হ'ব বা হস্পিটেলত গৈ কিবা এটা কৰিলে ঠিক হ'ব। গতিকে সেইটোৰ কাৰণে মানুহে আতংক হোৱাটো স্বাভাৱিক। আৰু মানুহে আৰু এটা বস্তুত মানে কনফিউজ হৈ আছে যে ইয়াৰ খুচৰা, বিশেষকৈ আজিকালি যিখিনি টিভি এডভাৰটাইজ বা সেইবিলাকত দেখা গৈছে যে যদি কোনোবাই কাহে বা কোনোবাই হাঁচি পাৰে তেতিয়াহ'লে ৰুমাল মুখত লৈ পেলাই হাঁচি পাৰিব কৈছে বা কিবা মাস্ক পিন্ধি পেলাই যাতে নিবিয়পে। তো এইটো কেনেধৰণে বিয়পে বাৰু? এটা যিখিনি আমাৰ ডক্টৰবিলাকে ছাপ'জ চাইনাৰ পৰা যিখিনি তেওঁলোকে কিছুমানে এই বিষয়ত মানে আপোনাৰ ইনফৰমেশ্যন দিছে, জনাইছে, বা আমাৰ বিভিন্ন দেশবিলাকৰ পৰাও এতিয়া ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ কিছুমান ডক্টৰবিলাকে এই ভাইৰাছৰ বিষয়ে কৈছে। সেইমতে এই ভাইৰাছখন অন্য ভাইৰাছতকৈ অলপ মানে ডিফাৰেঞ্চ, যে এইটো মানে ভয় কৰিব লগাৰ ক্ষেত্ৰতো এটা ভাল কথাটো আছে কি, এই ভাইৰাছটোৰ মানে কিবাটো অন্য ভাইৰাছতকৈ অলপ ডাঙৰ আৰু অলপ হেভি, আৰু সেইটোৰ কাৰণে সেইটো বতাহত উৰি নুফুৰে, সেইটো আমাৰ কাৰণে বহুত ছেভ হৈ গ'ল, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো ক'ৰবাত পৰি থাকিলে তাত পৰি থাকিলেহি। গতিকে যেতিয়া আপোনাৰ ওচৰত থকা মানুহজন সি যদি সেই ভাইৰাছৰ দ্বাৰা এফেক্টেড, সি যদি কাহি দিয়ে বা চিকুটি মাৰে, কি কয় অসমীয়াত মানে হাঁচি মাৰে, তেতিয়া তাৰ মুখৰ পৰা এই ভাইৰাছটো তোমাৰ মুখত যদি লাগে বা নাকত এই ফুটাত মানে কিবা যদি আমাৰ সোমাই যায় গাঁতত বা চকুত ইয়াত যদি লাগি যায়, তেতিয়াহ'লে এফেক্ট হ'ব পাৰে, মানে তাত গুচি যাব, মানে ট্ৰেন্সফাৰ হ'ব, বিয়পি যাব। গতিকে সেইটোৰ কাৰণে সেই আজিকালি এই মেজাৰটো বৰ্তমানত এই মেজাৰটো লোৱা হৈছে যে আমি যাহাতে থাকোঁতে কোনো পক্ষ তেনেকুৱা ধৰণৰ কাৰোবাৰ তাত যদি কাহ হৈছে, চৰ্দি হৈছে, তেনেকুৱা ধৰণৰ বাইচান্সটো এই ভাইৰাছটোও থাকিব পাৰে। সেইকাৰণে সেইটো যাহাতে বেলেগত তাত ট্ৰেন্সফাৰ হ'ব নোৱাৰে, তাৰ কাৰণে মাস্কটো মানে ল'ব দিয়া হৈছে, যে যেতিয়াই মানুহৰ লগত কথা পাতিব মাস্কটো ল'ব লাগে। মাস্ক ল'লে মানে ছেফটি, সেইটো আমাৰ ভিতৰত সোমাব নোৱাৰে। আৰু তাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰিব দিছে, যে আমাৰ হাতত যদি লাগি থাকে, যে আমি যদি চকুত এনেকুৱা লাৰো বা নাকত এনেকুৱা যদি আমি কিবা কৰোঁ, আমাৰতো হাত যায়েই থাকে নহয়, তাৰপিছত মুখত যদি কেনেবাকৈ এনেকুৱা লাগি গ'ল, যদি হাতত ভাইৰাছটো লাগি আছিল তেতিয়া সি তাত যাব। আদাৰৱাইজ ভাইৰাছ তাত থাকিলেও ভয় নাই, তাত থাকিলেও ভয় নাই, তাত থাকিলেও ভয় নাই, সি উঠি আহিব নোৱাৰে, গ'লে আমাৰ হাতৰ দ্বাৰাহে যাব। সেইকাৰণে হাতটো বাৰে বাৰে ধুই থাকিব দিয়া হৈছে। গতিকে সেইটোৱে এটা মাত্ৰ উপায়, কাৰণ আমি নাজানোৱে যে এতিয়া মাত্ৰ লক্ষণটো কৈছে যদি কোনোবা সেই ভাইৰাছৰ দ্বাৰা এফেক্ট হৈছে তেতিয়া তেওঁৰ চৰ্দি হ'ব, কাহ হ'ব, জ্বৰ হ'ব, ইয়াৰ পিছত মানে উশাহ লোৱাত দিগদাৰ হ'ব, এই থ্ৰটখিনিত মানে এফেক্টটো কৰে বুলি কৈছে। গতিকে নৰ্মেল আমাৰ যিহেতু সেইবিলাক হৈয়ে থাকে, এই নৰ্মেলৰ ভিতৰতে ভগৱানেই নকৰক কোনোবা এজনৰ যদি থাকে, ইয়া বিয়পাব পাৰে। তাৰ কাৰণে সেই মেজাৰটো ল'ব দিয়া হৈছে, আৰু সেইটো আমি মানাটো অত্যন্ত উচিত, আৰু মাস্ক আৰু চেনিটাইজাৰ ইউজ কৰাটো। এতিয়া ছাৰ সাধাৰণতে যিটো দেখা গৈছে মাস্ক বা কিবা সেইবিলাকতো বজাৰত আনএভেইলেবল হৈয়ে গৈছে, এতিয়া পোৱাটো খুব জটিল। আৰু যিহেতু হেণ্ড চেনিটাইজাৰৰ কথা আপুনি উল্লেখ কৰিলে, হেণ্ড চেনিটাইজাৰ বুলি ক'লে চহৰৰ মানুহখিনিয়ে বুজি পায়। আৰু 2 নম্বৰ ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল, অলৰেডি মাৰ্কেটত নোহোৱাই হৈছে, কাৰণ যোগান ধৰিবই পৰা নাই। এতিয়া আপুনি যিবিলাক মানে ইয়াৰ উপযোগিতা গম নাপায়, যেতিয়া গাঁৱৰ ৰাইজেতো চেনিটাইজাৰ বস্তুটো বুজি নাপায়, তেওঁলোকে ইয়াৰ বাহিৰে কেনেকুৱা ধৰণৰ কি নহয়, তাত আমাৰ গাঁৱত আচলতে বেছি ভাল, মানে টাউনতকৈ। টাউনত এটাতো মানুহৰ সমাগমটো বেছি, তাত আৰু বেছি ভয়ানক। গাঁৱত আমাৰ পাতল আৰু চিনি পোৱা মানুহখিনিৰ মাজত আছে, যিহেতু বাহিৰত যোৱা নাই, তেওঁলোকে সংক্ৰমণ মানে নহয়, মানে এফেক্টেড নহয় নিজৰ মাজত। আমাৰ জাগাৰ পৰা সেই ভাইৰাছটো এফেক্ট হোৱা নাই।
কিন্তু আজিকালি সেই বাহিৰত কাম কৰিব যোৱা ক'ৰবাত এইবিলাক ভয়তে মানে চবে আহিছে তেওঁলোকৰ লগত ক'ৰবাত বাহিৰত তেওঁলোকে সংক্ৰমণ হৈ আহিছে নেকি এফেক্ট হৈ আহিছে নেকি সেইটো মাত্ৰ সাৱধান কৰিব লাগে দ্বিতীয় কথাটো চেনিটাইজাৰ বোলা বস্তুটো একো নাই আজিৰ দিনটো ষ্টেণ্ডাৰ্ডাইজ কৰিলে কোম্পানীবিলাকে নাম দিলে কিন্তু সেইটো হ'ল এটা এণ্টিবায়'টিক কিছুমান মানে বস্তুবিলাক যিটো আমি সৰাসৰ গাঁৱত মানে লোকেল যিবিলাক আমাৰ মানে কি কয় বিভিন্ন ধৰণৰ এইটো জংগলৰ জাৰিপুটি আছে সেইবিলাকে হয় তো চিম্পলি যিবিলাকৰ আজি হেণ্ড চেনিটাইজাৰ পোৱা নাই হাত ধুবলৈ মই ভাবো যে আমাৰ নিম পাত নিমটো বহুত তিতা সেইটো এটা এণ্টিভাইৰাছ এণ্টিবায়'টিক মানে বস্তু হয় গতিকে সেই নিমটো যদি আমি পানীত উতলাই লওঁ তেতিয়া আমাৰ পানীটো গোটেই তিতা হ'ব তো সেইটোৱে যদি আমি হাতটো ধুই থাকোঁ তেতিয়া আমাৰ হাতত এই ভাইৰাছটো মানে সোমাব নোৱাৰিব আহিব নোৱাৰিব গতিকে মই ভাবো হেণ্ড চেনিটাইজাৰতকৈ নিম পাতৰ সেই তিতাটো বেছি সুৰক্ষিত কাৰণ কিয় হেণ্ড চেনিটাইজাৰ আপোনাৰ সাম আৱাৰ্ছ অনলি আপোনাৰ হাতটো ছেফ ৰাখিব কিন্তু সেইটো যদি তোমাৰ হাতত সোমাই যায় ৰাতিলৈকে তুমি যদি মুখত আঙুলিটো দিয়ে তিতা লাগি থাকিব এই তিতা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনো ভাইৰাছে তাক এটেক কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ বহুত বস্তু আছে আমি সেই যিবিলাক ব্যৱহাৰ কৰোঁ যেনেকৈ নেবু টেঙা সেইবিলাককো আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ পিছত আমাৰ কিছুমান বস্তু আছে সেই যে ঢেঁকী শাক আমি খাওঁ ঢেকীয়া শাক এটা জাতৰ ঢেকীয়া শাক আছে য'ত অলপমান বগা বগা মানে নম টাইপ ধূলা লগা টাইপ দেখা পাওঁ সেইটো আমি নাখাওঁ হা বীজ ঢেকীয়া বড়োবিলাকে বীজ দিংखিয়া बर'फ्रा बीज दिंखिया होननानै बुङो माने जों ओंख्रि जाया बेखौ এই বীজ ঢেকীয়া বা দাউখুমৈবো होननानै बुङो মানে দিংखিয়া দাউখুमै তো এই যেটো বীজ ঢেকীয়া আমি সৰুৰ পৰা দেখা পাই আহিছো যেতিয়া মুৰ্গীয়ে খনি পাৰাৰ পিছত বাচ্চা জন্ম দিয়াবলৈ হিটো হট কৰে না গৰম বড় ভাষাত গো নাই বুলি কয় গো নাই যেতিয়া উমনি এনেকুৱা লৈ থাকে তেতিয়া বহুত পক হয় যেতিয়া সেই পকটো হয় এই বীজ ঢেকীয়াটো যদি তাতে তাক পাৰি দিয়া যায় তেতিয়া লগে লগে সেইবিলাক নাইকিয়া হৈ যায় তেতিয়া কিমান মানে ষ্ট্ৰং এই বস্তুটো গতিকে হেতুও যদি আমি মানে পানীৰ লগত মিহলি বইল কৰো নহলে কেঁচাকৈ আমি তাক কেটলি মাৰি ফেলে তাৰ ৰসটো যদি পানী বইল কৰি লওঁ আৰু হেতুই যদি আমি মানে ঘৰত দৰ্জাত কবাত যদি আমি স্প্ৰে কৰো তেতিয়া হেতুৱে বহুত ষ্ট্ৰং আমাৰ কাম কৰে সেইবিলাকক আমি কৰিব পাৰো মানে এই বীজ ঢেকীয়াটো তাৰ বাদেও আমাৰ বহুত তেনেকুৱা ধৰণৰ আছে তিতা যেনেকৈ সাপোজ থিয় আমি যে খাওঁ থিয়ৰ যেটো পাত বহুত ষ্ট্ৰং হয় আমি যেতিয়া ঘৰত আছিলো গাঁৱত খেলিছিলো ধান ৰুই আমি মাছ ধৰো তেতিয়া পিছপালি দি সেই মানে পানীৰ জগটো খুমাই গৈছিলে তেতিয়া এইটো ওলাব নোৱাৰে তেতিয়া কি কৰিছে থিয়ৰ পাতটো তেতলাই ফালে তাৰ জুচটো যেতিয়া খুৱাই দিয়ে বহুত তিতা হয় এইটো লগে লগে সেইটো ওলাই যাবলগীয়া হয় সাম মিনিটছৰ পিছত সেইটো অটোমেটিক এফেক্ট হৈ গৈ ইমানেই ষ্ট্ৰং এইফালে খাই কিন্তু সেই গাতেদি তাৰ তিতাটো তাতে গৈ পায় আৰু জগটোই এৰি ফালে আহিবলগীয়া হয় গতিকে সেইবিলাক যদি আমি পানীত মিলাই ফালে থিয়ৰ পাত সেইটো যদি আমি কিবা কৰো কি কয় আপোনাৰ মানে স্প্ৰে ব্যৱস্থা কৰি দিও হাত ধুই দিও সেইটো আমাৰ একো এফেক্ট নহয় খাংচিতা আমি খাংচিতা বড়োবিলাক খাংচিয়া বুলি কয় বগা বগা ফুল হয় সৰু চাপৰ কৈ গছটো যেতিয়া নাকত তেজ ওলাই নাকত কিবা ভাঙি তেজ ওলাই না আমাৰ তেতিয়া সেইটো আমি হয় দীঘল পাত আমি গুড়া কৰি ফালে সেইটো লগাও তেতিয়া তেজ ওলোৱাটো বন্ধ হৈ যায় তো এটা বহুত ষ্ট্ৰং এণ্টিবায়'টিক এটা তো সেইটো যদি আপুনি তেতলি ফালে গাঁৱৰ মানুহবিলাকে যদি সেইটোৱে ব্যৱহাৰ কৰে এই চেনিটাইজাৰ কোম্পানীতকৈ সেইটো বেছি সেফটি গতিকে তেনেকুৱা ধৰণৰ গাঁৱত বেছি সুবিধা আছে আৰু বহুত আছে মোক যদি কোনোবা ফোনত খুদে মই কৈ দিব পাৰো যেহেতু আমাৰ উপায় নাই অসমীয়াত এটা কথা আছে নাই মোমাতকৈ কণা মোমাই ভাল গতিকে আমি যদি আজি মেডিকেল সায়েন্সে যিবিলাক বস্তু হাই লেভেলত মানে কোম্পানীৰ দ্বাৰা প্ৰডিউচ কৰিছে সেইটো যদি আমাৰ নাই আমি নাপাওঁ তেতিয়া আমি ট্ৰেডিশনেলি যিবিলাক মানে আগৰ দিনটোত আমি চলি আহিছিলো সেই বস্তুটোকে আমি ব্যৱহাৰ কৰিব লাগিব আমাৰ সেইবিলাক বহুত ষ্ট্ৰং আছে কিছুমান মানে জংগলৰ ঝাৰমুনি পাতবিলাক তোমাৰ যদি ভৰি খাটাও যায় এই টেষ্টটো আমি উইদিন দি সেকেন্ড আমি বন্ধ কৰিব পাৰো এনেকুৱা কৰি ফালে আমাৰ সৰুটো একো মেডিচিনে নালাগিছিলে এইবিলাক সব আমি জানিছিলো কেতিয়া কি খাব লাগে কেতিয়া কি লগাব লাগে কোনো মা দেউতাও নালাগিছিল কাৰণ সেইবিলাক আমি দেখিছিলো গতিকে সেইবিলাক আমি কৰিব পাৰো চেনিটাইজাৰৰ মানে ক্ষেত্ৰত সেই বস্তুটো আৰু ইয়াত এটা কথা কোৱা হৈছে যে বোলে ৰোগ প্ৰতিৰোধক ক্ষেত্ৰত
নিজকে গৰম কৰি ৰখাৰ কথা কৈছে হয়, মানে হয়, আৰু তাৰপিছত ইমিউন চিষ্টেম হয়। মানে মানুহৰ যিটো ৰোগ প্ৰতিৰোধক এইটো বহুত মানে সহজভাৱে আমি পাৰো ইমিউনেশ্যন চিষ্টেমটো ডক্তৰসকলে কোৱা মতে আপোনাৰ চি ভিটামিনটোৰ দৰকাৰ আছে চি ভিটামিনটো গাঁৱতে আছে আৰু এতিয়া তিতলি টেঙা ওলাইছে আপোনাৰ ঔটেঙা আছে আপোনাৰ মানে কি কয় সেইটো ৰবৰ টেঙা ওলাইছে বাকী কাগজিটো চব আছে চব টেঙাতে আমি মানে কিবাটো পাওঁ কি কয় চি ভিটামিনটো গতিকে সেইবিলাকতো খায়েই থাকে এতিয়া ৰুটিন হিচাপে খাওক 2 মাহটো কমচে কম তাৰপিছত এটা বস্তু চবে কৈছে এইটো ভাল ময়ো কৰি আছো যিটো ঔটেঙা আনি এনেও মাছৰ লগত ৰান্ধি মাজে মাজে খাওঁ সেই ঔটো এতিয়া কি কৰিব লাগে আপুনি অকণমান মানে মানে কি কয় হালধি ৰং দি ফালে আৰু অকণমান নিমখ বেছি নহয় অকণমান নিমখ দি ফালে পানী দি উতলাই থব লাগে উতলাই ফালে লাল চাহৰ নিচিনা সেইটোকে যদি অলপ অলপ খাই থাকে তেতিয়া তোমাৰ চি ভিটামিন তুমি পাই যাবা আৰু তোমাৰ মানে সেইটো কি কয় ইমিউনেশ্যন চিষ্টেমটো তোমাৰ ডেভেলপ হ'ব তেতিয়া ভাইৰাছটো প্ৰটেক্ট কৰাৰ কাৰণে তোমাৰ কেপাচিটিটো বাঢ়ি যাব সেইটো তুমি ৰেগুলাৰ খাব পাৰে বাকীবিলাক অলৰেডি আছে মানে আমাৰ ছিজনেই হৈছে এই টেঙাবিলাক মানে খাই থাকিলেই হ'ল তেতিয়া সেইটোলৈ কোনো মানে প্ৰব্লেম নাই বেলেগ একো বস্তু নালাগে তেল চেল দিব নালাগে কাৰণ কিছুমান বস্তুবিলাক দিলে কাটি হৈ যায় মছলি দিব নালাগে গতিকে ঔটেঙাৰ গুণটো অকল হালধিটো লগত দি দিলে হ'ল আৰু যাতে খাব ভাল লাগে নিমখ অকণমান দিলেই হ'ল আৰু বেছি মছলি বেলেগ বস্তু একো দিব নালাগে সেইটো হ'ল ভিটামিন চিটোৰ মানে কাৰণে বাকী সব খাই টেঙা বস্তু খাইয়ে তুমি ভিটামিন চিটো পাব পাৰে আনফালেদি কৈছে যে সেই ভাইৰাছটো ঠাণ্ডাত থাকে আৰু গৰম হলে সি জীয়াই থাকিব নোৱাৰে গতিকে আমাৰ এটা চিষ্টেম আছে গাঁওবিলাকত আমি হট চুপ ইংৰাজীত মানে আজিকালি ৰেষ্টুৰেণ্ট বিলাক কয় হট চুপ মানে খুব এটা ঝাল থাকা খুব মানে জলকীয়া যিবিলাক মানে আমাৰ কিবা হৈ যায় জ্বলা পুৰা লাগি যায় এনেকুৱা ধৰণৰ চিকেন চুপ বিলাক আমি খাওঁ যেনে বড়োবিলাকে কয় বাংলু বিদেই মানে জলকীয়াৰে ৰস আৰু তাত আমি কি কৰো অকণমান সৰু চিকেন বা চিকেনৰ এই যে ঠেং চেং পাকি মানে কিবা বিলাক যে আমি উইং বিলাক যে মানে ৰিজেক্ট মাল এইখিনিলৈ বড়োবিলাকে খায় আৰু সিটোত আমাৰ পিৰিংগা জলকীয়া বামলু বৰ্ডন বুলি কয় সৰু জলকীয়া পেটত মানে এফেক্ট নকৰে নৰ্মেল জলকীয়াটো পেট বেয়া হোৱাৰ চান্স থাকে সেইটো মেডিচিনৰ কাম কৰে গতিকে সৰু জলকীয়া তাৰ লগত আপোনাৰ ব্লেক পেপাৰ মানে সেইটো কি মছলা কয় জালুক গোলমৰিচ জালুক আৰু লচুন জিঞ্জাৰ ইয়াৰ পিছত আপোনাৰ জাবৰাং বুলি কওঁ এনেকুৱা পাতি যায় বস্তুটো ভূটানৰ পৰা বেছি আহে সেইটো এই জাবৰাং এইটো বহুত মানে হট হয় গতিকে সেইটোৱে দি আপুনি কৰক আৰু সেই যে মই কৈছো কানচিনচা জাৰি বুলি আমাৰ পাত্তা আছে সেইটো নাপালেও নৰসিংহ চবে জানে নৰসিংহটিও দিব পাৰে সেইটোৱে দি খুব মানে আপুনি ৰস চুপ মুৰ্গীৰ ৰস কৰি খালে মুৰ্গীৰ ৰসটো মুখৰ ভালৰ কাৰণে যিবিলাক মুৰ্গী কিনিব নোৱাৰে ঘৰত মুৰ্গী নাই এইখিনিটো যদি ঝল কৰি খায় ষ্ট্ৰং অলপ জলকীয়াটো মানে বেছি হ'ব লাগিব সেইবিলাক তেতিয়া আমি ঘামি জামি শেষ হৈ যাম এইটো আমাৰ গৰম হয় আৰু যিটো বস্তু আমি ব্যৱহাৰ কৰো নিমোনিয়া হওঁতে মেলেৰিয়া হওঁতে কাৰণ মেলেৰিয়া আৰু নিমোনিয়াৰ ভাইৰাছটোও ঠাণ্ডাত থাকে সেইকাৰণে সেইটো যদি মাৰিব লাগে দেহাটো গৰম ৰাখিব লাগে সেইকাৰণে সেই বস্তুবিলাক খাই দিওঁ তাৰপিছত চৌকা ঔষধ বুলি আমি কওঁ চৌকা মানে আমাৰ এই যে নিমনিয়াটোৱে বড়ো ভাষাত চৌকা বুলি কয় তাত আমি বড়ি হিচাপে বনাই থৈ দিওঁ যিটো চব্জিত 2-3টা দি ফালে খাই থাকিলে তোমাৰ নিমনিয়াটো নাইকিয়া হৈ যায় সেইটো আমি ব্যৱহাৰ কৰিব পাৰো গাঁৱত এইবিলাক এভেইলেবল আছে গতিকে সেইটো দি আপুনি মানে খালে গাটো গৰম হৈ থাকিব আপুনি 5 কিলোমিটাৰ ৱাক কৰোঁতে যিখিনি ঘামে সেইটো আপুনি চাহ খোৱা কাপ এটাই দি খালে ইমানখিনি ঘামে তো ইয়াৰ হয়তো আপুনি কম্পেয়াৰ কৰক আপোনাক মানে কোনোবা জিমৰ মানুহে ক'ব যে ঘামিব লাগে আৰু তাৰ কাৰণে আপুনি 4 কিলোমিটাৰ 5 কিলোমিটাৰ ৱাক কৰিব লাগে ঠিক আছে মানে 6 মানে কিলোমিটাৰ স্পীডত কিন্তু এই যে মই ঝাৰি পুটি দি যিটো বনাব কৈছো জলকীয়াৰ ৰস যিটো কৈছো সেইটো যদি আপুনি খায় তেতিয়া দেখিবা আপুনি উইদিন 5 মিনিটছৰ ভিতৰত গোটেই ঘামি জামি শেষ তাৰ পাৱাৰটো চাওক সি কিমান হট ৰাখে এইটো খালী হ'ল যিটো সেইটো ডেঞ্জাৰ হয় তাৰপিছত শুকান মাছবিলাক চিডুল মাছবিলাক গৰম হয় এইবিলাককো তেনেকুৱা ধৰণৰ ষ্ট্ৰংলি হট কৰি ফালে যদি খাই দিয়ে সেইটোৱে দি আপোনাৰ মানে ভাল হৈ যাব যদি সেইটো গৰমৰ যদি দেহাৰ প্ৰয়োজন হয় সেইটোতকৈ সমান কোনো বস্তুৱে দেহাত গৰম কৰিব নোৱাৰে গতিকে এইবিলাক আছে চিম্পল গতিকে গাঁৱৰ মানুহ বেছি সেফটি মই ভাবো সেই ভাইৰাছত কিন্তু টাউনৰ মানুহৰ কাৰণেহে মানে দিগদাৰ আমিতো ভেজাল বস্তুই পাওঁ আৰু সেই মই কোৱা বস্তুবিলাক ইয়াত নাটনি হ'ব
আৰু যিটো শুকান মাছৰ কথা ক'লে এতিয়া মোৰ মনত পৰিছে আপোনাৰ এটা মই ভিডিঅ' চাইছিলো হয়। য'ত নেকি শুকান মাছ আৰু কচু কচু তাৰিৰ লগত, হয়, হয়, আপুনি হয়। খুব ধুনীয়াকে এক্সপ্লেইন কৰিছিল অকণমান কৈ দিব নেকি সেইটো? নাই সেইটোকে কৈছো, আমি জেনেৰেলি কচু তাৰি, কচুৰ গছ, কমলে কমলে কচু গছৰ লগত বা কচু পাত কমলীয়া, তাৰ লগত আমি শিদুল মাছ বা শুকান মাছ, আমি না গৰান বুলি কওঁ, না দাবখা বুলি কওঁ, সেইটোৱেদি আমি বনাই খাওঁ। মানে সেই বস্তুটো বনালে অলপ স্পাইচি কৰিব লাগে, মানে জলকীয়া মই তেতিয়া কোৱাৰ নিচিনা এইবিলাক চব ভালদৰে দিব লাগে। সেইটো আমাৰ দেহাত বহুত গৰম কৰে। আপুনি শুকান মাছ, চিদুল মাছ এইবিলাক যদি খাই থাকে চাটনি বনাই, আপোনাৰ তাত মেলেৰিয়া হ'বই নোৱাৰে, মানে সেই বস্তুটো। গতিকে ইয়াতো যিহেতু মেলেৰিয়া টাইপৰ কথাই কৈছে, আৰু এতিয়া যিখিনি মেডিচিন ওলোৱাৰ কোনোবাই কথা কৈছে অলপ ভাল পাইছে, ইয়াত আপোনাৰ কি কয় কিবাৰে মেলেৰিয়াৰে যিটো টেবলেট, মেলেৰিয়া হলে আমি যিটো খাওঁ, কি কৈছে ক্লৰিন কিবা কুইনাইন টাইপৰে, আৰু এটা আছিলে কিবা ক্লৰিনাইন না কিবা এটা, সেইটো মানে মিক্স কৰি পেলাই খাইছে। তো ডেফিনেটলি সেইটো আমাৰ যিটো মেলেৰিয়া 2-3টা টাইপৰ থাকে। এটা মেলেৰিয়া ষ্ট্ৰক টাইপ হৈ যায় তাৰমানে, আৰু সেইটো আমাৰ গাঁও অঞ্চলত, মই নাওকাটাৰ মানুহ হয়, আমাৰ নাওকাটাৰ ফাৰ্মাচিষ্টৰ পৰা আৰম্ভ কৰি চব মানুহেই জানে মেলেৰিয়াৰ ওপৰত বহুত ভাল জ্ঞান আছে। হঠাৎ যদি কিবা হলে মেলেৰিয়াৰ লক্ষণটো জানে আৰু লগে লগে বাচি যায়। যিটো গুৱাহাটীত বাচাটো টান থাকে, ভাল হস্পিটেলত এডমিট কৰিলেও যাৰ মেলেৰিয়াৰ নলেজ নাথাকে তেওঁলোকে ভয়তে একো কৰিব নোৱাৰা হৈ যায় আৰু পেচেণ্টটো মৰি যায়। গতিকে এক্সপিৰিয়েঞ্চৰ পৰা, আৰু মই যিখিনি কৈছো সেইবিলাক হ'ল ডক্টৰ, মেডিকেল চায়েন্স একো নেদেখাতে আগতে আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা সেইবিলাক এক্সামাইন কৰি টেষ্ট কৰি এইবিলাক ব্যৱহাৰ কৰি কৰি নিজৰ ল'ৰা ছোৱালীক মানে আপোনাৰ চোৱা চিতা কৰি পেলাই ডাঙৰ দীঘল কৰি অহা এই প্ৰক্ৰিয়াটো। গতিকে সেইবিলাক সময়ত আমি সেইটো যদি ব্যৱহাৰ কৰোঁ, এল্টাৰনেটিভ য'ত হস্পিটেল ঢুকি নাপায়, য'ত আপোনাৰ মাস্ক ঢুকি নাপায়, য'ত হেণ্ড চেনিটাইজাৰ ঢুকি নাপায়, মানে এইবিলাক জেগাতো উপায়টো নাই। গতিকে আমি সেই পৰম্পৰা যিটো আমাৰ প্ৰণালী আছে, এইবিলাক সৰু সুৰা অসুখ বিসুখ হলে আমি কি খুৱাওঁ, কি লগাওঁ, কি কৰোঁ, এই বস্তুটো কৰিলে আমাৰ ভাল হৈ যাব। চিম্পলি চাফা চুফা, আমাৰ গাঁৱৰ মানুহবিলাক প্ৰায় মানে হাইজেনিকেই হয়। আমাৰ ঘেন ঘৰ নাই, ঘেন তেনেকুৱা ধৰণৰ চবে খাই মেলি পেলোৱা বস্তু নাথাকে। যি আছে জংঘল হাইজেনিক নহয় বুলি আমি ক'ব নোৱাৰোঁ, জংঘলবিলাকতো ফ্ৰেছ বস্তুৱেই হয়, ইয়াত কোনো বেয়া বস্তু নাথাকে। কিন্তু আমি বাহিৰত ঘূৰোঁতে ফুৰোঁতে কিবা কিবি কৰোঁতে বহুত কিবা কিবি বস্তুৰ লগত মানে লাগি আহে। তো আমাৰ কিছুমান বেয়া স্বভাৱ আছে, আমনি লাগি ফালে হাত ভৰি নোধোৱাকৈ ঘৰত সোমোৱা, হাত ভৰি নোধোৱাকৈ আগতে ভাত খাই লোৱা, হাত ভৰি নোধোৱাকৈ কিবা কিবি কৰা, বা কেতিয়াবা শুই দিয়া। এই স্বভাৱটো এই 2 মাহ মানত অলপমান যদি চেঞ্জ কৰিব পাৰে, তেতিয়াই আমাৰ চাফ চুতৰা থকাটো হ'ব। আৰু এইটোৰ কাৰণে চিম্পল কথা, আমাৰ কুঁৱা আছে, দমকল আছে, চব আছে, পুখুৰী আছে, কোনো পানীৰ আপোনাৰ অভাৱেই নাই আমাৰ গাঁও অঞ্চলত, গাঁৱলীয়া অঞ্চলত। গতিকে তেওঁলোকে অহাৰ লগে লগে যাতে হাত ভৰি ধুই দিয়ে, পাৰিলেতো গাই ধুই দিয়ে। আৰু যদি গা ধোৱাৰ পানীটো যদি ঘৰখনত মানুহে বুজি পায় যে আপোনাৰ এডভান্স কৰি যদি নিমপাত বা তেনেকুৱা ধৰণৰ মই যিবিলাক মেডিচিনৰ কথা কৈছো, ইভেন মানে কি কয় সেই পাদা লেৱা পাত, এইবিলাক বস্তুটো যদি বইল কৰি ৰাখি দি দিয়ে আৰু সেই পানীটো যদি মিক্স কৰি ফেলে গা ধুৱে, তেতিয়া আৰু এণ্টিবায়টিক এই বস্তুটো তাৰ গাত লাগি যোৱাৰ পিছত আৰু বেছি তাৰ মানে কি কয় চাফ চুতৰাৰ লগতে এটা মানে কি কয় চেভো হৈ যাব তেওঁৰ। গতিকে সেইবিলাক যদি আমাৰ গাঁৱৰ মানুহে যদি কৰে, এই কেইদিনত অকণমান নিমপাত দি ফালে কমচে কম পানীটো গৰম কৰি ৰসটো থওক, আৰু চবেই সেই পানীটো মিক্স আপ কৰি কৰি বাল্টিত লৈ পেলাই যদি গা ধুই দিয়ে, তেতিয়া বেছি মানে আৰু মানে ভাল হয়। গতিকে সেইবিলাক আমাৰ গাঁৱত কৰিব পাৰে চাফ চুতৰা থকাত, আৰু হাইজেনিক বুলি কোৱাৰ ক্ষেত্ৰত কাঁহী বাতি এইবিলাক যাতে ভালদৰে মানে ৰাখে, ধুই দিয়ে। মানে কি কয় ৰাতিপুৱা ধোৱা কাঁহী বাতিত সন্ধিয়া খাব নালাগে, আৰু এবাৰ পানী দি ধুই দিব লাগে। গতিকে চবতে যদি ইচ্ছা কৰে, আমাৰ সেইবিলাক বস্তু মই যিটো কৈছো নিমপাত টিমপাত, এইটো কাঁহী বাতিটো তাতেও যদি তুমি এবাৰ মানে পানীত থুৱাই দি দিয়ে, ইয়াতেও চব বস্তু চেছ হৈ যায় একেবাৰে। কাৰণ এইটো মানুহ নমৰে, আমিতো খাওঁহে না। গতিকে নিমপাত ৰাতিপুৱাটো খাব পাৰে, সন্ধিয়াটো খাব পাৰে, দুটামান এই কেইদিনমান। ইয়াত যদি তোমাৰ নিমপাতৰ ৰস লাগি থাকে নহয়, কোনো ভাইৰাছৰ ক্ষমতাই নাই ইয়াত সোমাবলৈ। ভাইৰাছ মানুহটো কি, যিটো দেখা নাপায় তাক কৈছে ভাইৰাছ। মহ মাখিওতো ভাইৰাছেই হয়। গতিকে মহ মাখি আমি কি কৰিছো, এই যে তেওঁলোকক যেতিয়া কচুৱা লগাওঁ, কিবা কিবি তেওঁলোকক মানে মাৰা ঔষধটো লগাওঁ,
এটা ছেম ৰেংকৰে এটা বেয়া বস্তু যিটো তেওঁলোকৰ মানে টলাৰেঞ্চত নাথাকে আমি যিমান ড'জ দি দিওঁ আচ্ছা মানুহ ভাইৰাছ হয় কাৰোবাৰ কাৰণে কিন্তু মানুহ শক্তিশালী হয় এইখিনি বস্তুই দি মানে তোমাৰ এণ্টিবায়টিক দি আমি নমৰো বুজি পালে না এতিয়া মদটো তুমি খালি একো নহয় কিন্তু সেই মদটোকে যদি কোনোবা সৰু কিবা যদি পলু এটাই যদি খাই দিয়ে সি তাতে শেষ হৈ যাব মানে কেপাচিটিটো এতিয়া মদ এতিয়া কৈ আছে হুইস্কিটোও এটা এইটো সঁচা কথা এলকহল আজি যদি মানে হেণ্ড চেনিটাইজাৰ যদি আপুনি চাই তাত চবতে লিখা আছে যিটো আজিৰ দিনত প্ৰটেক্টেড বুলি কৈছে এলকহল মানে মদ গতিকে মদৰ চেৰেপ বটল যদি একো নাই সেইটোও আমি ব্যৱহাৰ কৰিব পাৰো কাৰণ যি চেৰেপত আমি খাই ফালিও লটং পটং হৈ বাচি থাকো তাত ভাইৰাছে বাচি থাকিব নোৱাৰে তাৰ ষ্ট্ৰেংথটো এইটো মানে তেওঁ মানে সহ্য কৰিব নোৱাৰে মানুহে ডাঙৰ ভাইৰাছ গতিকে ভাইৰাছ বোলা বস্তুটো তেনেকুৱা বিশেষ নহয় ভাইৰাছটো জীৱনটো থকা বস্তুৱে চব ভাইৰাছ হয় গতিকে আমিও কাৰোবাৰ কাৰণে ভাইৰাছ কিন্তু মানুহেতো সদায় নিজক ভাল বুলি ভাবি থাকে না মানুহৰ কথাটো হ'ল কি আমি চব ভাল বাকী চব ভাইৰাছ সেইটোৱেইতো কথা সেইকাৰণে ভাইৰাছকো আমি মানে কি কয় এতিয়া কৰোণাক অনুৰোধহে কৰিব লাগে যে ইমান ঈশ্বৰৰ সৃষ্টিৰ এই ধুনীয়া সংসাৰখন তুমি কিয় নষ্ট কৰা তুমি তোমাৰ জগতখনত থাকা বাকী এই জগতত থাকিবলৈ দিয়া গতিকে ভাইৰাছৰ ঈশ্বৰৰ সৃষ্টি জীৱ হয় কিন্তু তেওঁ কিবা কাৰণত বিচলিত হৈ ফালে আহিব নালাগা ঠাইত আহি গৈছে তুমি কি কৰিবা গতিকে সময়ত তেওঁলোকেও ঘূৰি যাব কিন্তু আমি সেই সময়লৈকে সাৱধান হ'বই লাগিব কলেৰা আহিছিলে কিবা কিবি আহিছিলে তোমাৰ ইবলা আহিছিলে এটা সময়লৈকে থাকিছে আকৌ সব নেচাৰেলি হেৰাই গৈছে এইটো এটা সময় থাকিব এটা সময়ত গুচি যাব কিন্তু তেওঁলোকে থকা সময়লৈকে আমি সাৱধানতা অৱলম্বন কৰিবই লাগিব আৰু যিবিলাক আমাক মানে মেডিকেল চায়েন্সৰ কিবা লৈ ফালে ডক্টৰ বিলাকে চৰকাৰে হেল্থ ডিপাৰ্টমেণ্টে এডভাইচ দিছে সেইটো আমি একদম মানি চলিব লাগে আৰু সেই ভাইৰাছখনৰ পৰা বাচি থাকিবলৈ হ'লে যিমান পাৰে আমি এতিয়া একেলগে লগ হোৱা একেলগে খানা খোৱা একেলগে গাড়ীত উঠা একেলগে ঘূৰি ফুৰা অদৰকাৰী জাগাত গৈ ফালে কাৰোবাৰ লগত এনে কথা পাতা হেণ্ডশেকলে এই টোটেলি বন্ধ হ'ব লাগে আৰু তাৰ কাৰণে নিজে আঁতৰি থাকিব লাগে গতিকে সবে যদি আমি আঁতৰি থাকো তেতিয়া যি কেইজনৰ তাত হৈছে তেওঁলোকক আমি ট্ৰিটমেণ্ট দি ফালে ঠিক কৰিবলৈ সক্ষম হ'ম ভাইৰাছ মুক্ত কৰিবলৈ সক্ষম হ'ম আৰু বাকী তাত যেতিয়া ভাইৰাছ নাই ভাইৰাছ আমাৰ তাত অনলি 36 আৱাৰ্ছহে জীয়াই থাকিব পাৰে ভাইৰাছটো যদি কাৰো দেহত যদি সি সোমাব নাপায় তেতিয়া সি 36 আৱাৰ্ছ শেষ হৈ যাব গতিকে 36 আৱাৰ্ছ যদি আমি ভাইৰাছ মুক্ত এটা আমাৰ মাজত সমাজ কৰিব পাৰো আৰু সেই ভাইৰাছটো ভয় কৰিবলগীয়া একো নাই তাৰপিছত অন্য আমি মিজাৰ ল'ম যে বাহিৰৰ পৰা মানুহ আহিলে সাপোজ এয়াৰপোৰ্ট আহিব ৰেলৱে ষ্টেচনত আহিব কিবা আহিব আমি এটা চিষ্টেম লগাই ফালে 2-3 মাহ 4 মাহ আমি আমাক সেফ ৰাখিব পাৰো গতিকে ভাইৰাছ যাহাতে আনকন্ট্ৰল লাইনটোত নাযায় আমি যাহাতে ইয়াৰ পৰা আঁতৰি থাকো নিজকে ভাইৰাছৰ মানে কিবা যাহাতে কবলত নেপেলাও আৰু আনকো আমি ভাইৰাছ মানে কিবা কৰি নিদিও সেইটো আমি সবে দায়িত্ব ল'ব লাগিব গতিকে তাত বেয়া পাবলগীয়া একো নাই সেইকাৰণে 22 মাৰ্চত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো জনতা কাৰ্ফিউ দিছে এইটোৱেই উদ্দেশ্য যে সেইদিনা যদি আমি সবে নাযাওঁ যদি আমি কতোই নাযাওঁ আমাৰ তাত যদি ভাইৰাছ এতিয়ালৈকে কাৰো পৰিয়ালত অহা নাই তো সেইদিনাৰ পৰা বেছি কনফাৰ্ম হৈ গ'ল আৰু ভাইৰাছ আমাৰ তাত আহিব নোৱাৰে সেইদিনা যাৰ তাত পাব সেইদিনাৰ পিছত তো এইখিনিক আমি ভালদৰে যত্ন লৈ ফালে এওঁলোকক যদি আমি এটা ঠাইত ৰাখি তাত ট্ৰিটমেণ্ট যদি ঠিক কৰিব পাৰো তেতিয়াহ'লে এওঁলোকেও ভাল হৈ গ'ল কিন্তু আপুনি কোন ক'ত গ'ল কাক লগ ধৰিলে এতিয়া দেখিছে না নাই যে কোনবা হোটেলত ধৰা পৰিছে তাত কাক লগ পাইছিল কাৰ লগত পাৰ্টি খাইছিল বিচাৰি থাকিবলগীয়া হৈছে কাৰণ যাৰ তাত সংক্ৰমণ হৈছে সিও নাজানে সামদেশ কিছুমান দিনলৈকে সি নাজানে আৰু কিছুমান দিনলৈকে সি নাজানে সি বেলেগৰ লগত থকাৰ পিছত সি আকৌ ভাইৰাছটো তাৰ তাত সোমাই গ'ল সিহঁতেও নাজানে গতিকে সি যে ষ্টেজৰ কথা কৈছে ফাৰ্ষ্ট ষ্টেজ মানে তুমি অকলে হ'লা দ্বিতীয় তোমাৰ পৰিবাৰ হ'ল তুমি লগ ভোৱা মানুহখিনি হ'ল তাৰমানে এদিনতে তুমি 50 জন যদি লগ পাইছা 50 জনৰ তাত তোমাৰ পৰা ভাইৰাছ গ'ল 50 জনে 50 মাল্টিপ্লাই হৈ যায় থাকিব তেতিয়া তোমাৰ উইদিন মানে 10 days
বা 15 ডেজ হাজাৰ হাজাৰ মানুহে ইয়াত এফেক্ট হ'ব, তেতিয়া তুমি কি কৰিবা? গতিকে সেইটোৰ কাৰণে এই চিম্পল কথা যে এই ভাইৰাছ তোমাৰ তাত ডাইৰেক্ট নোহোৱালৈকে তুমি কোনো ভয় খাব নালাগে। এইটো বতাহত অহা বস্তু নহয়, মানুহ স্পৰ্শ হ'বই লাগিব, মানুহ লাগিব। সেইকাৰণে যিমান পাৰে অচিনাকি মানুহৰ লগত বা যিকোনো ঠাইৰ লগত দোকান পোহৰত যাই থকাটোও কমাব লাগে। গতিকে সেইটোৱে, বাকী ভয় কৰিবলগীয়া এখন ঈশ্বৰ আছে, চব হ'বলগীয়া হ'লে এনেও হয়। কিন্তু মই ভাবোঁ আমি এনেকুৱা ডেঞ্জাৰ যদিও হৈছে, তথাপিও এই ভাইৰাছৰ ক্ষেত্ৰত যিখিনি আমাক বাচি থকাৰ কাৰণে দিহা দিছে, এই দিহাবিলাক যদি আমি পালন কৰিব পাৰোঁ, এই ভাইৰাছত আমি এজনো নমৰোঁ।